গাড়ি ফাঁসি গেলে। তো হেল্ল' গাইজ, আমি এটা নেক্সট এটা ব্লগ লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি এতিয়া আমি বৰ্তমান এক জেগাত যাই আছোঁ আৰু আপোনালোকক দেখাইছোঁ আৰু ক'ত যাওঁ কি কৰি আছোঁ চবখিনি আপোনালোকক দেখাইছোঁ আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাই দিওঁ। আৰু এতিয়া বৰ্তমান আমি এতিয়া তেলটো ভৰাই ল'ম আৰু যিহেতু যাব লাগিব কিছু দূৰ, তেলটোতো ভৰাবই লাগিব। ইয়াতে তেলটো আমি ভৰাই ল'ম আৰু এইটো তেল ডিপ হৈছে কামৰূপ ডিষ্ট্ৰিক্টৰ দেওদাৰ মানে এইটো গোপেশ্বৰ মন্দিৰৰ ফ্ৰণ্টৰ ফালে আছে। আৰু আমি বৰ্তমান এতিয়া তেল চেল ভৰাই গৈ আছোঁ বাইহাটা চাৰিআলি। আৰু বাইহাটা চাৰিআলিত মোৰ অলপ কামো আছে, মানে গাড়ীখনৰ পলিউশ্যনো বনাব লাগিব আৰু তাৰপিছত আধা ৰাস্তা পালোঁ আৰু এইফালে ৰাস্তা চাওকচোন কেনেকুৱা হৈছে ৰাস্তাৰ অৱস্থা। আৰু আমি বৰ্তমান এতিয়া সেইটো ৰাস্তা দিয়ে যাব লাগিব আৰু এই ৰাস্তাটোৰ পৰিৱেশটো চাওকচোন কেনেকুৱা হৈছে। গাড়ি ফাঁসি গেলে নামিব লাগিব নেকি? পিছফালে মই বাগৰি যাম। সপোন পাৰতে মাজত এধানি নিহাৰিকা হৈ তোমাৰ কাহিনীৰ মাজত ক্ৰমি ফুৰে বহুদিন নীৰৱতাহে পৰে অভিমানী কিনো তৃষাৰে বান্ধিয়ে যাক হাঁহি। আৰু আমি এতিয়া বৰ্তমান বাইহাটা চাৰিআলি পাই গ'লোঁ আৰু এইফালে আছে ৰঙীয়া লাইন আৰু এইফালে আমি বৰ্তমান মঙলদৈ লাইনে যাম আৰু সেইফালে লেফ্ট ছাইডে আছে গৰেশ্বৰ লাইন। আমি এতিয়া মঙলদৈ ছাইডে আহিলোঁ ৰাইট ছাইডে আৰু এতিয়া অলপ কাম আছে ইয়াতে, কামখিনি কৰি লওঁ আৰু আপোনালোকক বৰ্তমান ভিডিঅ'টো চাই থাকক। আৰু ইয়াতে মই বৰ্তমান পলিউশ্যনখন বনাই ল'লোঁ আৰু আপোনালোকে যদি পলিউশ্যন বনাব বিচাৰে আৰু ইয়াতে আছে বাইহাটা চাৰিআলিৰ মঙলদৈ লাইনত আৰু মঙলদৈ লাইনে অলপ দূৰ যায় পায়, মানে কি গেছ এজেঞ্চি আগৰ গেছ এজেঞ্চিটো পাব নালাগে, এজেঞ্চিটো নাপোৱাৰ আগতে পাই যাব আৰু এইখনৰে দোকান।
গাইছ এইখন হ'ল ডিমৰাইড হস্পিটেল আৰু এইটো বাইহাটা চাৰিৰ পৰা আহিলে লেফ্ট সাইডে আছে মানে বাইপাছৰ অকমান সোমাই কিনে লেফ্ট সাইডে আছে আৰু ইয়াতে আপোনালোকে যদি আহিব পাৰে তো এতিয়া মই বৰ্তমান আহিলোঁ লাইনৰ অফিচলৈ আৰু ইয়াতে লাইনৰ বিলটো দিব লাগিব আৰু এইখিনি লাইনৰ অফিচটো মতিয়া বুলিয়ে কয় আমি মতিয়া পাহাৰ বুলি জানো আৰু ইয়াতে বৰ্তমান লাইটৰ বিল দিব আহিলোঁ আৰু ইয়াতে লাইটৰ বিল দি দিলোঁ আৰু মানে কি এইফালে শুনি আছোঁ ফ্ৰী তাৰমানে লাইট দি আছে বৰ্তমান ফ্ৰী লাইট দি আছে না সেইটো আমি চাই ল'ম আৰু এই বিলবিলাক মানে আজিকালি ইমানখিনি বিল আহিছে মানুহবিলাকৰ চবৰে সেইটোৱে অসুবিধা আৰু বৰ্তমান মই এতিয়া লাইট আনিব গৈ আছোঁ আৰু লাইট দিয়ে নে নিদিয়ে এতিয়া বৰ্তমান গম পোৱা নাই কিন্তু বেলেগৰ মুখত শুনি আছোঁ যে বৰ্তমান লাইনৰ বিলটো ক্লিয়াৰ কৰিলে লাইট পায় বুলি এতিয়া বৰ্তমান মই লাইটৰ কাৰণে যিহেতু বিলটো দিলোঁ লাইটটো দিয়ে নে নিদিয়ে অলপ সুধি আহোঁ আৰু আজি বা দিয়ে নে নিদিয়ে আৰু বৰ্তমান ইয়াতে লিখা আছে যে এতিয়া বৰ্তমান লাইট তাৰমানে উপলব্ধ নাই আৰু যেতিয়া তাৰমানে আহিব তেতিয়া দিব আৰু এইফালে ভিউটো চাওক কি মানে কি ক'ম আৰু মানে কি ধুনীয়া ভিউ আৰু আপোনালোকে চাই লওক আৰু এইফালে আহিব পাৰে এইটো হ'ল মনকামদেৱ যোৱা ৰাস্তা আৰু অলপ গ'লে আমি মনকামদেৱৰ তাৰমানে গেটখন পাই যাম আৰু আপোনালোকক কিছু মই দেখাই দিম বাৰু আৰু এইখনে হ'ল মনকামদেৱৰ গেট আৰু আপোনালোকে আহিব পাৰে বাইহাটা চাৰিআলিৰ পৰা বাইহাটা চাৰিআলি তাৰমানে এইফালে মঙলদৈৰ ফালৰ পৰা আহিলে বাইহাটা চাৰিআলি নাপতে পায় লেফ্ট চাইডে আৰু আপোনালোকে আৰু ইয়াতে জানুৱাৰী মাহত তাৰমানে এনেকুৱা তাৰমানে ভিৰ হয় মানুহ তাৰমানে জেগা নহয় যে মানে খোজ দিবৰ কাৰণে ইমান মানুহ হৈ যায় আৰু আপোনালোকে ইয়াতে পিকনিক চিকনিক খাব আহিব পাৰে ধুনীয়া ঠাই আহিলোঁ আৰু এইফালে লাইনো বিলো দি আহিলোঁ আৰু ইয়াতে অলপ ৰখি দিছোঁ আৰু এইফালে হ'ল মনকামদেৱৰ এইটো পাহাৰ মনকামদেৱৰ আৰু এখন মনকামদেৱৰ নদীৰ তাৰমানে নদীৰ দলং এখন আৰু এইফালে গাড়ীবিলাক আহি আছে এইফালে চাওক আৰু এইফালে আৰু হেৰি দেখি যাব পাৰি মানে কি বেজেৰা ওলাব পাৰি এইটো ৰাস্তা দি আৰু আমি বৰ্তমান এইটো ৰাস্তা দি ঘৰত যাম এনেকৈ ঘৰত গুচি যাম আৰু এইফালে এইটো মেইন আৰু এইখিনিতে আৰু গাড়ীবিলাক এইফালে বাইহাটা চাৰিআলি ওলায় আমি বৰ্তমান সেইফালে দি আহিলোঁ আৰু এতিয়া আমি ঘৰত যাম আৰু এইফালে এইটো ভিউটো চাওক আৰু এইটো হ'ল মনকামদেৱ মন্দিৰ আৰু আপোনালোকে যদি কোনোবা আহিব বিচাৰে আহিব পাৰে তো বহুত পুৰণা মন্দিৰ আৰু আজি বাৰু আপোনালোকক নেদেখাওঁ বেলেগ একদিনা মই আহি কিনে আপোনালোকক চবকে চবখিনি দেখাম
আছোঁ আৰু এইটো আমাৰ ঘৰত যোৱা ৰাস্তা আৰু এইফালে এখন নতুনকৈ ধাবা খুলিছে এইফালে ধাবা আছে আৰু এইফালে মদন কামদেৱ এইখন মদন কামদেৱ আৰু এইফালে ঘৰ কিছুমান দেখা পাইছে মদন কামদেৱৰ আৰু মই আপোনালোকক ভালকৈ অলপ দেখাই দিছোঁ আৰু মই যেতিয়া ইয়াতে আহিম আৰু আপোনালোকক চবখিনি দেখাই আছোঁ আৰু এতিয়া ভিডিঅ'টো অলপ শেষ হ'ব আৰু অলপ আছে আৰু এয়া চাওক এই মদন কামদেৱৰ কিছুমান ঘৰ দেখা পাইছে আৰু মানে কি ইয়াৰ পৰা ভালকৈ দেখা নাপায় আৰু আপোনালোকে আহিলে দেখা পাব আৰু বহুত পুৰণি মন্দিৰ আৰু ইয়াতে শিলৰ কিছুমান স্মৃতি মানে মূৰ্তি আছে আৰু আপোনালোকে আহিলে নামটো শুনিছে কিজানি মদন কামদেৱৰ আৰু মই যেতিয়া আহিম তেতিয়াতো আপোনালোকক দেখাই দিম বাৰু আৰু এইফালে এইটো হৈছে গণেশ মন্দিৰ আৰু এই গণেশ মন্দিৰত মই বৰ্তমান আহি পোৱা নাই আৰু গণেশ মন্দিৰত আহিলেও আপোনালোকক দেখাই দি আছোঁ এইফালে চাংঘৰ বনাইছে এইফালে বাট নেকি এইটো ৰাস্তা পাহাৰ আজিৰ এই ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ যিহেতু বহুতখিনি দেৰিয়ে হ'ল আহি পাওঁতে আৰু এতিয়া বৰ্তমান ঘৰত যাব লাগে আৰু এইফালে ভিউটো চাওক আৰু আপোনালোকক নেক্সট এটা ব্লগত লগ পাম আজিলৈ বাই বাই